নমস্কাৰ। থাম্বনেইলখন চাই গমেই পাইছে আজি কিহৰ ওপৰত ভিডিঅ' বনাইছোঁ। তো যিকোনো আসাম গভৰ্ণমেণ্টৰ এক্সাম এটা পাছ কৰিব হ'লে আমি টপিক ৱাইজ পঢ়িব লাগিব, নহ'লে পাছ কৰাটো সম্ভৱ নহয়। জিকেৰ মাজত জিকে চালোঁ, ইংলিছ চালোঁ, তেনেকৈ কোনো এক্সাম এটা পাছ কৰাটো সম্ভৱ নহয় বৰ্তমান সময়ত। তো প্ৰত্যেকটো ছাবজেক্টে টপিক ৱাইজ পঢ়িব লাগিব। তো টপিক ৱাইজ পঢ়িবলৈ আপুনি নিজেই ৰুটিন বনাই লওক এখন। ৰিজনিঙৰ ক্ষেত্ৰত যেনেকৈ যিখিনি আছে কোডিং, ডিকোডিং, ব্লাড ৰিলেশ্যন, মিৰৰ ইমেজ, নাম্বাৰ ৰেংকিং, ক্লকছ এণ্ড কেলেণ্ডাৰ, নন ভাৰ্বেল চিৰিজ, নাম্বাৰ চিৰিজ, ষ্টেটমেণ্ট কনজুগেশ্যন, এলফাবেট চিৰিজটো এনেকৈ ৰিজনিঙৰ ক্ষেত্ৰত বনাই লওক। জেনেৰেল নলেজৰ ক্ষেত্ৰতো তেনেকৈ বনাই লওক। বা যিখিনি আহে কাৰেণ্ট এফেয়াৰ্ছ হওক, কাৰেণ্ট জিকে, ইকনমিক চায়েন্স, কাৰেণ্ট ইভেণ্টছ, তো এনেকৈ গোটেইখিনি বনাই লওক। ইংলিছৰ ক্ষেত্ৰতো এখন বনাই লওক, যিখিনি আমাৰ এক্সামৰ কাৰণে জৰুৰী হয়। তো তেতিয়াহে এক্সাম এটা পাছ কৰাটো সম্ভৱ। এনেই আমি ইংলিছ চালোঁ, গ্ৰামাৰ চালোঁ, জিকে চালোঁ, তেনেকৈ সম্ভৱ নহয়। ইংলিছৰো তেনেকৈ চিন'নিম, এণ্ট'নিমছ, তো এনেকৈ গোটেইখিনি বনাই ল'লে এক্সাম এটা পাছ কৰিবলৈ সম্ভৱ হয়। তো তেনেকৈ বনাই লওক, ময়ো বনাই লৈছোঁ। আপোনালোকে আৰু যদি কিবা মই বনাই দিব লাগে মই বনাই দিম বাৰু। টপিক ৱাইজ ৰিজনিঙৰ ক্ষেত্ৰত কি আহে এক্সামত, বা জিকেৰ ক্ষেত্ৰত কি ইম্পৰ্টেণ্ট টপিক, যিটো আপোনালোকে চাৰ্চ কৰিলে ইউটিউবতো পাব। তো তেনেকৈ পঢ়াটো জৰুৰী হয় টপিক ৱাইজ। তো এইখিনিয়ে আছিলে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।